নমস্কাৰ বন্ধুসকল আপোনালোকৰ আপোন চেনেল ডেষ্টিনেশ্যন কৰ্ণাৰ নামৰ চেনেলটিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি বতৰটো খুব ভাল। আজি আমি আপোনাক পাছফালৰ ফুলনিখন দেখাম। আমাৰ পাছফালৰ এখন ফুলনি আছে। আচলতে পাছফালৰ ফুলনি মানে ৰ'দৰ পৰা বচাবলৈ সেইকাৰণে ফুলনি এখন অস্থায়ীভাৱে বনাইছোঁ। ব'লক আজি আমি সেইখনকে চাই লওঁ। বন্ধুসকল এতিয়া আমি প্ৰথমতে হেঙিংবোৰ চাই লওঁ। প্ৰথমতে এয়া মই ওণ্ডাৰিংজিও ৰাখিছোঁ। এইটো দেখিছেনে? এইটো তলটো অকণমান পাৰ্পল আৰু ইয়াৰ কালাৰটো অলপ বেলেগ, অলপ পাৰ্থক্য আছে, কিন্তু দুইটা ওণ্ডাৰিংজিয়ে হয়। এইটো পেলিয়নিয়া হয়। এইটো মই আনিছোঁহে, ভালদৰে হোৱা নাই এতিয়ালৈকে। আৰু এইটো আনিছোঁ, এইটো নামটো নাজানো, এতিয়া আনি পেলাই দি থৈছোঁহে। মানে ইয়াৰ আপডেট মই দি যাম, কিন্তু তাৰ আগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। এতিয়া আমাৰ এইটো নেক্সট আছে ট্ৰেংগুল হাৰ্ট। ইয়াক মানে ইনডোৰত ৰাখিলে গ্ৰ'টো খুব কমি যায়, সেইকাৰণে মই বাহিৰত ৰাখিছোঁ। আৰু মাটিটো অলপ সেমেকা হৈ থাকিলে ভাল, আৰু বেছি ৰ'দ পালে মানে পাতবোৰ হালধীয়া হৈ যায়, সেইকাৰণে বেছি যতন ল'বও নালাগে এইবোৰ। এইটো বোথ লিলি হয়, আৰু এইটো বৰ চোকা ৰ'দ পালেও বেয়া নহয়, কিন্তু মই যিহেতু এইকেইদিন ৰ'দ দি আছে সেইকাৰণে মই ইয়াক ছাঁত ৰাখিছোঁ। এইটো হৈছে টাৰ্টল ভাইন। এইটো খুব বেছি চোকা ৰ'দ পালে মানে হালধীয়া হৈ যায় পাতবোৰ, সেইকাৰণে মই ইয়াক মানে বেছি ৰ'দ দিয়া নাই, এনেদৰে ৰখা হৈছে ছাঁত। প্লাণ্টবোৰ মই এনেদৰে বাঁহত ৰাখিছোঁ, দেখিছে নহয়? আপোনালোকো ৰ'দৰ পৰা বচাবলৈ এনেদৰে ব্যৱস্থা কিছুমান ল'ব পাৰে। খুব কম আছে হেঙিং প্লাণ্ট, তথাপি আহকচোন আপোনালোকক দেখুৱাই দিওঁ। এইটো টাৰ্টল ভাইন হয়। মোক খুব ভাল লাগে টাৰ্টল ভাইনটো, সেইকাৰণে মই মাল্টিপ্লাই কৰি থৈছোঁ ইয়াত। এইটো বেগনীয়া ভাইন হয়। ই অধিক পানী পোৱাৰ কাৰণে দেখিছে না, পাতবোৰ নাইকিয়া হৈ গৈছে, সেইকাৰণে মই ইয়াৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। এইটো 9 o'clock হয়। বতৰটো আজি ডাৱৰীয়া হৈ থকাৰ কাৰণে অকণমান ফুলবোৰ ফুলা নাই। এয়া মই বাঁহ দুডালৰ ওপৰত এই কাঠ এডোখৰ ৰাখিছোঁ। কাঠডোখৰৰ পৰা মানে যাতে বৰষুণ নপৰে তেনেকৈ, আৰু জেগা যিহেতু কম মোৰ, সেইকাৰণে প্ৰথমতে এইটো কলিয়াছ ৰখা হৈছে। পালে ইয়াৰ কালাৰটো আৰু ডাৰ্ক হ'ব, কিন্তু ৰ'দ চাগে অকণমান কমকৈ পোৱাৰ কাৰণে এনেকুৱা হৈছে, পাতল হৈ আছে কালাৰটো। এইটো মনি প্লাণ্ট হয়। এইটো মই ষ্টিক এডাল দিছোঁ, ষ্টিকডালত ওপৰলৈ উঠি যাব, কিন্তু এতিয়া বগাই যোৱা নাই কাৰণে এনেকুৱা হৈছে। আচলতে ইয়াৰ আপডেটো মই দি যাম, ভিডিঅ'বিলাক মোৰ চাই থাকিব। এতিয়া নেক্সট আছে ৰেইন লিলি। এইটো বৰষুণ পাব লাগে, কিন্তু মই ইয়াত থৈ দিছোঁ, যিহেতু জেগা খুব কম মোৰ, সেইকাৰণে মই এনেদৰে ৰাখিছোঁ। বৰষুণ দিলে আকৌ উলিয়াই দিম বাৰু বাহিৰলৈ। এইটো অকণমান হোৱাইট ফুলপাহ। এইটো স্নেক প্লেণ্ট হয়। এইটো কফি কাপত ৰখা হৈছে। কফি কাপবোৰ কিছুমান বেয়া হৈ যায় ভিতৰবোৰ, তেতিয়া আপোনালোকে স্নেক প্লেণ্টবোৰ ইয়াত দিব পাৰে। চাওক কিমান ধুনীয়া লাগিছে। বন্ধুসকল এইটো টাৰ্টল ভাইন হয়। এইটো পাতৰ বেক চাইডটো দেখিছে ন? এইটো অকণ পাৰ্পল নিচিনা হৈ আছে, দেখিছে? আৰু এইটো গ্ৰীণ হৈ থাকে, আৰু এইটো পাৰ্পল, আৰু ইয়াৰ পাতবোৰ অকণমান গোল গোল নিচিনা হয়। ভেলভেট চিংগোনিয়াম হয়। হেঙিঙতো ৰাখিব পাৰি। মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনালোকক, এইটো হেঙিঙত ৰখা আছিলে। এনেদৰেও ৰাখিব পাৰি। এইটো ড্ৰাফট লিলি টাৰ্ফ হয়। এইটো এক প্ৰকাৰ গ্ৰাছে হয়। মাটিত দিলে মানে গোটেই মাটিডোখৰ জিনি লয় এইটোৱে, কিন্তু এনেকৈ মই পটত দি থৈছোঁ। পটত দি থ'লেও এইটো বহুত ধুনীয়া লাগে, গোটেইডোখৰ জিনি লয় মানে জেগাডোখৰ। এয়া কাঠডোখৰত ৰখা আৰু হেঙিঙত ৰখা ফুলখিনি এইখিনি আছিলে। এতিয়া মই বাকীখিনি দেখাওঁ আহক। এতিয়া তলৰ পৰা আৰম্ভ কৰিছোঁ। এয়া চুকত আছে, দেখিছে নহয়? চিংগোনিয়াম হয় এইটো। লগতে আছে পেয়াৰ প্লাণ্ট। ই ৰ'দ খুব মানে বেয়া পায়, সেইকাৰণে মই ইয়াক লুকুৱাই ৰাখিছোঁ। লুকাই থাকি খুব ভাল পায়। ডেভিলছ বেকবোন বুলি কয়, অসমীয়াত সৰ্পগন্ধা বুলিও কয়। এইটো মই আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ, তাত ভিতৰত ৰখা হৈছিলে। এতিয়া মই এইটো এটা বাহিৰত থৈ দিছোঁ। এইটো সন্মুখতে মই সৰ্পগন্ধা ৰাখিছোঁ, ডেভিলছ বেকবোন বুলিও কয়। আৰু ইয়াৰ কাষতে 9 o'clock আছে, আৰু এইটো ম'ষ্ট ৰ'জ বুলিও কয়, আৰু 9 o'clock বুলিও কয়। চোকা ৰ'দ পৰিলে খুব ধুনীয়া ফুলে, কিন্তু আজি বতৰটো অকণমান ডাৱৰীয়া হৈ থকাৰ কাৰণে ধুনীয়াকৈ ফুলা নাই ফুলবোৰ। এইটো ছাইডত মই পাতবাহাৰ ৰাখিছোঁ। আৰ্টিফিচিয়েল নিচিনা লাগে পাতবোৰ, কাটি কাটি থোৱা নিচিনা। চাওক কিমান ধুনীয়া লাগিছে। আৰু এয়া মোৰ গাৰ্ডেনৰ শোভাবৰ্ধন কৰা কলিয়াছখিনি। খুব ধুনীয়া লাগে মোৰ কলিয়াছ, দেখিছেনে? 5 বিধমান কলিয়াছ ইয়াত দিয়া হৈছে। হোৱা নাই, হ'লে মই পাছৰ ভিডিঅ'ত আকৌ আপোনালোকক দেখুৱাম।
ইয়াৰ কাষলৈ আছে এইটো দামকিন আগৰ ভিডিঅ'টো দেখুৱা হৈছে দামকিন আৰু কলিয়াছে হয় কফি কালাৰ হয় এইটো খুব ধুনীয়া লাগে পাৰ্পল হাৰ্ট হয় এইটো হেঙিঙতো ৰাখিব পাৰি ইয়াত দেখিছে না ফুল এপাহ ফুলি আছে কাষতে আছে এইটো এটা প্ৰটন এইটো দি থোৱা হৈছে ভালকৈ হোৱা নাই এতিয়ালৈকে এইটো হৈছে কালাঞ্চু ইয়াত ৰেড কালাৰ ফুল ফুলে ইয়াত দেখিছে ন অকণমান ফুলি আছে আগতে মই মেক্সিকান পিটনিয়া এজোপাও দি থৈছোঁ যিজোপা পিংক কালাৰ ফুলে ধুনীয়া লাগে আপোনালোকেও ৰাখিব পাৰে এনেদৰে এই নেক্সট এতিয়া যাওঁ এয়া হৈছে বোথ লিলি এইজোপা পিংক কালাৰ বোথ লিলি চব দূৰৰ পৰা কিমান ধুনীয়া লাগিছে দেখি আৰু ইয়াৰ ছাইডতে আছে দেখিছে ন এইটো পাত বাহাৰ আনিছোঁহে ৰোৱা হৈছে এতিয়ালৈকে ভালদৰে হোৱা নাই এয়া হৈছে এৰেলিয়া এইবোৰ চব এৰেলিয়াই হয় ইয়াৰ পাতবোৰ খালি অলপ বেলেগ এইটো গ্ৰেচিনা বুলিও কয় আৰু এইটো বাস্কেট প্লান্ট বুলিও কয় ওখ হৈ গ'লে মানে ইয়াক খুব ধুনীয়া লাগে আপোনালোকেও ৰাখিব পাৰে এয়া 9 o'clock ৰাখিছোঁ বৃন্দাবন এয়া কলিয়াছ হয় আৰু ইয়াত লাকি বেম্বো আৰু ইয়াত মৌচুৰজোৰ ৰখা হৈছে বটল এটাত ফুলিলে মই দেখুৱাওঁ আপোনালোকক মোৰ মৌচুৰজ আৰু 9 o'clockবোৰ বন্ধুসকল এইটো মোৰ বৃন্দাবন হয় এটা দেখিছে ন পাতবোৰ খুব মিহি আৰু এটা অকণমান বেলেগ টাইপটো টিত দিলেও ধুনীয়া লাগে কিন্তু মই ভাবিছোঁ টাবত দি চাওঁচোন কেনেকুৱানো লাগে কাষতে আছে মাদাৰ অফ থাউজেণ্ড আগৰ ভিডিঅ'টোত দেখুওৱা হৈছে আৰু ইয়াৰ কাষতে ৰেইন লিলি ৰখা হৈছে ফিলোডেণ্ড্ৰন বটলত মই মানি প্লেণ্ট এটা ৰাখিছোঁ মানি প্লেণ্ট যিহেতু চবতে দিব পাৰি মাটিটো দিব পাৰে বটলত কাপত যিহতে দিয়ক পানীত মানে থৈও দিব পাৰে আপোনালোকে লগতে এটা স্পাইডাৰ প্লেণ্ট ৰখা হৈছে আৰু এইটো স্নেক প্লেণ্ট হয় এইটো এটা চাওক ক্ৰটন ৰখা হৈছে অকল মোৰ দুটা ফিলোডেণ্ড্ৰন আছে এটা এইটো আৰু এটা সেইটো আৰু লগতে কাষতে ইমপ্ৰেশ্যন এটা ৰখা হৈছে এইটো এটা মেক্সিকান পিটনিয়া হয় আৰু এইটো বন্ধুসকল কালাডিয়াম হয় এইটো আনিছোঁহে এতিয়ালৈকে হোৱা নাই ভালদৰে এইটো এপিচিয়া হয় চব কিমান ধুনীয়াকৈ ফুলি আছে ফুলিলে বৰ ধুনীয়া লাগে এইটো বাবুল প্লান্ট হয় এইটো বাথৰুম বাবুল বুলিও কয় মোৰ গ্ৰ'টো খুব শ্ল' হয় ইয়াৰ তথাপি হৈছেগৈ বাৰু এইটো চবৰে চিনাকি এল'ভেৰা এটা ৰাখিছোঁ যিটোক ছালকুঁৱৰী বুলিও কয় সকল এয়াই আছিলে আমাৰ পাছফালে যিখন আমি সৰু সুৰাকৈ ফুলনি অস্থায়ীভাৱে ক্ৰিয়েট কৰিছোঁ এখন স্থায়ী নহয় দেই আমাৰ আগফালে জেগা নাই কাৰণে পাল এখন দি যেন তেন ৰাখিছোঁ আৰু দেখিছে চাগে ইমান শৃংখল নহয় যিহেতু অস্থায়ীভাৱেহে ৰাখিছোঁ ৰ'দ পৰিলে যিহেতু প্লাণ্টবিলাক বেয়া হৈ যাব ফুলৰ প্ৰতি এটা মোৰ বিশেষ দুৰ্বলতা আছে এইবিলাক বেয়া হৈ গ'লে মোৰ মনটো খুব বেয়া লাগিব সেইকাৰণে এনেকৈ ৰাখিছোঁ আমি চেষ্টা কৰিছোঁ ভালকৈ ৰাখিবলৈ যাতে প্লাণ্টবিলাক বেয়া হৈ নাযায় ধুনীয়াকৈ বৰষুণ দি আছে দেই বৰষুণ বহুত ধুনীয়াকৈ দি আছে বন্ধুসকল এয়াই আছিল আমাৰ আজি অস্থায়ী ফুলনিখনৰ মানে পাছফালৰ ফুলনিখনৰ বিষয়ে কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব দেই যিবিলাক প্লাণ্টৰ বিষয়ে আমি আপডেট আগলৈ দি যাম বুলি কৈছোঁ সেইবিলাক পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু নটিফিকেশ্যন বেলটো আপোনালোকে প্ৰেছ কৰিব লাগিব আৰু আমাৰ ভিডিঅ'টো লাইক কৰি দিব আজিলৈ ইমানেই আছিল ধন্যবাদ বন্ধুসকল